हेलो दोस्तों वेलकम बैक टू ए न्यू ब्लॉग और आज तेजपुर যাব ওলাইছো और हठात क्यों तेजपुर इमान সোনকালে যাবলগীয়া হৈ গ'ল আগৰ ব্লগটো চালে যে ব্লগ বৰাক গৈছিল আৰু আহি একো খবৰ নোহোৱাকৈ আজি তেজপুৰ যাব ওলাইছো তো তাত গৈ কিনে আপোনালোকক জনাই আছো কিহৰ কাৰণে মোৰ তেজপুৰ হঠাতকৈ যাবলগীয়া হৈ গ'ল তাৰ কাৰণে ভিডিঅ'টো আপুনি লাষ্ট এণ্ডিঙলৈকে চাই থাকক আৰু যোনসকল নতুন নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি যাওক চেনেলটো আৰু শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক জনাওক আৰু আজি মোক জনাই চাওক কেনেকুৱা লাগিছে দেখাত পুৰা ক্লিন শেভিং কৰিছো প্ৰথমবাৰৰ কাৰণে তো ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে চাই থাকক গম পাব তেজপুৰ মই কিয় গৈ আছোঁ আৰু মোৰ ট্ৰেইন আছে 8:30 ইয়াৰ পৰা আৰু ৰাতিপুৱা তাত গৈ পাম লগভগ 4 AM এনেকুৱা টাইমত গৈ পাম তাৰপিছত তো গাইজ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল মুগুন চেলুকৰ পৰা 8টা পিছত ট্ৰেইন আহিলে 8:30টো নহয় আৰু গৈ পাম 2:55 বা 2:25 চৰি 2:25ত গৈ পামগৈ আৰু আজিতো হোৱাটো এনেকৈ হ'ব জাৰ্ণি কি হ'ব আৰু গম নাপাওঁ মোৰতো ট্ৰেইনত যেনে টোপনি নাহেগৈ তো ডাইৰেক্ট তাতে গৈ কিনে লগ পাই আছোঁ এতিয়া ভিডিঅ' ইমান নবনাওঁ কাৰণ ইয়াতো ৰাতি মানুহ হ'বলগীয়া আছে ডিষ্টাৰ্ব হ'ব পাৰে তো ইমানখিনি ভিডিঅ' নাপাওঁ তাত গৈ কিনে ডাইৰেক্ট দেখাই আছোঁ ট্ৰেইন ডাইৰেক্ট 2:55ত আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক আৰু চিটটো ইমান এটা ভাল জেগাত নাপালোঁ জাষ্ট বাথৰুমৰ ওচৰতে পাই গ'লোঁ ওপৰৰ চিটটো মোৰ হয় বাথৰুমৰ ওচৰতে চিটটো পালোঁ আৰু বহুত চেণ্ট সেইটো কাৰণে মাস্ক এটা লগাই ল'লোঁ ইয়াতে কিনি ল'লোঁ মাস্ক এটা 10 টকা ল'লে তো এনেই গৈ থাকিম আৰু গৈ কি হয় নহয় তাৰপিছত ডাইৰেক্ট তেজপুৰ কেলৈ গৈ আছোঁ তাত গৈ কিনে আপোনালোকক গম পাম মই কেলৈ গৈ আছোঁ তো ভিডিঅ'টো মোৰ লগত চাই থাকিব হেল্ল' গাইছ মই তেজপুৰলৈ জাৰ্ণিত গৈ থকা সময়তে এটা ধুনীয়া কাপলছ মানে ক'ব পাৰে আৰু ব্লগাৰ লগ পাই গ'লোঁ আপোনালোকে চাব মৰমৰ আপোনালোকে জানেই যে SB ব্লগ এইফালে চাব পাৰে ধুনীয়াকৈ গৈ আছেগৈ আৰু সিহঁতৰ ভিডিঅ' আমি যেতিয়াৰ পৰা কৰিছে আপোনালোকে এতিয়াৰ পৰাই চাই আছোঁগৈ তো আজি হঠাৎ লগ পাই গ'লোঁ ট্ৰেইনত বহুত ভাল লাগিছেগৈ আৰু টংলালৈ যাব আপোনালোকে টংলালৈকে যাম অঁ আপোনালোকে কিবা ক'ব নেকি জোনাইত আহি কেনেকৈ লাগিলে জোনাইত আহি মানে প্ৰথমতে আকৌ মানুহৰ বিষয়ে মানুহখিনি ইমান ফ্ৰেণ্ডলি মানে জোনাই আমাক ইমান মৰম দিছে পাহৰিব নোৱাৰিম মানে জোনাইত আহি থাকিম মানে মাজে মাজে মই আহিম বিশেষকৈ তাৰমানে সঁচাকৈ মানুহখিনি বহুত মৰমীয়া জোনাই মানুহখিনি বহুত মৰমীয়া এতিয়া উদাহৰণ হিচাপে আপুনি নিজে আহি মাত দিছে ইমান ভাল লাগিছে মানে তাতে ঘূৰি চাব মাতে হাই হেল্ল' এই বঢ়িয়া তাৰপিছত বাকীটো চিনাৰিওটো আছে চাবলগীয়া বহুতখিনি দাদা আৰু বৌক মই ঘূৰালোঁ হয় কমেণ্টটো বহুত দিছিলোঁগৈ কিন্তু দাদাটো বহুত কমেণ্ট আহে বুলি মোৰ কমেণ্টটো অলপ স্কিপ হৈ গ'ল নেক্সট টাইম আহিলে নিশ্চয় জোনাইটো ঘূৰাম ভালকৈ আমি একেলগে ঘূৰিম আৰু টংলা সোনকালে ময়ো গৈ আছোঁ দাদাটোৰ ঘৰত থাকিমগৈ পুৰা এনজয় কৰিমগৈ কিবা এটা কৈ দিয়ক মোৰ চেনেলৰ বিষয়ে অলপ অঁ তোমাৰ চেনেলটোৰ নাম জনাই বইচ এই জনাই বইচ চেনেলটো কিন্তু আপোনালোকে চাব দেই ল'ৰাটো ধুনীয়া ধুনীয়া ব্লগিং কৰে মই চাইছোঁ অথনি একদম ধুনীয়া ধুনীয়া ব্লগিং আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব তেওঁক আৰু তাতে প্ৰণৱ বুলি কমেণ্ট কৰি দিব যাতে মই গম পাওঁ বোলে অঁ মোৰ ছাবস্ক্ৰাইবাৰে এওঁক চাইছে তেতিয়াহ'লে ভাল লাগিব আৰু জাষ্ট আহি পাই গ'লোঁ ৰঙাপাৰা ষ্টেচন আৰু এতিয়া টাইম হৈছে 3:02 3:02 আহি পালোঁ আৰু ইয়াৰ পৰা এতিয়া ট্ৰেইন আছে আমাৰ 6:30মান বজাত ট্ৰেইন আছে ডেকাৰগাঁৱলৈকে তো ডেকাৰগাঁও ট্ৰেইনত যাব লাগিব তাৰ পৰাহে আমি আকৌ গাড়ী লৈ কিনে তেজপুৰ যাব লাগিবগৈ আৰু অলপ আগত যে ভিডিঅ'ত চালেগৈ SB ব্লগ লগ পাইছিলোঁগৈ আৰু SB ব্লগক লগ পাই কিনে খুবেই ভাল লাগিলে কাৰণ বহুত মানে একদম নৰ্মেল মানুহ আৰু কথা পাতি কিনে একো অহংকাৰ নাই কিবা নাই ইমান ধুনীয়াকৈ কথা পাতিছেগৈ আৰু বহুত কথা পাতিছোঁ আমি ভিডিঅ'ত যিমানটো দেখা নাইগৈ তাতকৈ বেছি কথা পাতিছোঁ তো এবাৰ জোনাইত আহিলে কিন্তু আমি একেলগে ঘূৰা নহ'ল তো নেক্সট টাইম আহিলে চিয়'ৰ আমাৰ ঘৰলৈ আহিবগৈ মোৰ ফালৰ পৰা এতিয়াই নিমন্ত্ৰণ দিছোঁগৈ আৰু আপুনি যদি ভিডিঅ'টো চাই পাইছে প্লিজ এটা কমেণ্ট কৰি দিবগৈ বহুত ভাল লাগিব মনটোক তো থেংক ইউ লগ পাই কিনে বহুত ভাল লাগিলে আপোনাক তো আমাৰ ট্ৰেইনটো আছে 6:30 বজাত আৰু এতিয়া মই জাষ্ট অভাৰ ব্ৰিজৰ ওপৰত আছোঁ ধুনীয়াকৈ চাব পাৰে দৃশ্যবোৰ কেনেকুৱা ধুনীয়া বহুত ডাঙৰ জাংচন হয় ৰঙাপাৰা জাংচন চাব পাৰে ইয়াত আহি পাইছোঁ এইটো ৰঙাপাৰা জাংচন আহি পাই গ'লোঁ ইয়াৰ পৰা 6:30ত আমাৰ ট্ৰেইন আছে তো এতিয়া 3 ঘণ্টা ইয়াতে ষ্টেচনতে বহিব লাগিব তো এতিয়া যাই কিনে অলপ ফ্ৰেছ পাতি হৈ কিনে কিবা কিবি খাই ধুনীয়াকৈ বহি থাকোঁ আৰু 6:30ত ইয়াৰ পৰা ডেকাৰগাঁও ট্ৰেইন আছে গাইজ মোৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ আৰু মই ক'ত আছোঁ দেখাই আছোঁ আপোনালোকক মোৰ আগফালে আছে জেগাটো এইটো চাব পাৰে কি ধুনীয়া জেগা চাওক মানে আহিছোঁ মই লক্ষ্মীনাথ প্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ তো ইয়াতে আহিছিলোঁ ইয়াতে মোৰ নিজৰ ৰিলেটিভছে আছে তাৰমানে এটা হেল্থ চেকআপ কৰাব আছিলে তো তাৰ কাৰণে আহিলোঁ ভিতৰত আছে হেল্থ চেকআপ কৰাই আছে সিহঁতে
আৰু মই বাহিৰত আছোঁ জাষ্ট কেম্পাছটো দেখাই লওঁ আপোনালোকক কেনেকুৱা আছে সেইটো চাই লওক ভালকৈ আৰু বহুত ধুনীয়া লাগিছেগৈ আৰু আগফালেতো বহুত আৰু ভিতৰত মানে ভিডিঅ' কৰিব এলাও নাই তাৰ কাৰণে মই অলপ ছাইডত আহি গৈছোঁ জাষ্ট বাহিৰৰ চিনকেইটা দেখাই আছোঁ আপোনালোকে জাষ্ট কমেণ্ট কৰি জনাব কেনেকুৱা আছে জেগাটো তো চাই থাকক মোৰ লগত ভিডিঅ'টো পাৰ্ক এৰিয়া টাইপ আছে এইটো আপোনাৰ পাৰ্কিং এইটো আপোনাৰ পাৰ্কিং আৰু এইফালে গোটেই ফ্ৰণ্ট ছাইডত পূৰা পাৰ্ক আৰু এইটো গোটেই এৰিয়াটো পাৰ্ক আৰু ফুল পাৰ্ক টাইপ আৰু বহুত ডাঙৰ কেম্পাছ হয় বহুত ডাঙৰ কেম্পাছ সেইটো আপোনালোকক দেখালোঁ জাষ্ট এটা আগফিলৰ জেগাখিনি আৰু এইফালে আপুনি চাব পাৰে অডিটৰিয়াম লিখা আছে মানে ইফালে আপোনাৰ চিনেমা হল কিবা ফাৰ্ষ্ট চিনেমা হল আছামৰ তাত আছে এইটোত আপোনাৰ ইয়াতে ইনষ্টিটিউট কিবাত আছিলেগৈ তো তাত আপোনাৰ ফাৰ্ষ্ট চিনেমা হলটো তাত আছেগৈ অডিটৰিয়ামৰ ভিতৰত এইফালে যাব লাগিব অডিটৰিয়াম আৰু এইফালে কেম্পাছ বহুত ডাঙৰ আছে আপোনালোকে চাব পাৰে এইফালে আৰু এটা পাৰ্কিং প্লেচ ইয়াত আৰু মানুহ বহিব পাৰে ইয়াত চকী দিয়া আছে আৰু অকল এইটো জাষ্ট ডিজাইন ইনষ্টিটিউট হয় এটা ষ্টুডেণ্টো আছে ইয়াত পঢ়ি আছে আপোনালোকৰ কেম্পাছটো চাওক পঢ়ি থকা কেম্পাছটো এইটো ভিডিঅ'টো জাষ্ট মই মেইন বিল্ডিংবিলাকৰ ওচৰত গৈ কিনে বনোৱা নাই কাৰণ ইয়াত এলাও নাই কেমেৰা কৰিবলৈ কাৰণে ফাৰ্ষ্টতে মোক মানা কৰি দিছে তাৰ কাৰণে মই ভিডিঅ'টো কৰা নাই দূৰৰ পৰা জাষ্ট এনেই কেম্পাছটো দেখাইছোঁ আৰু আপোনালোকে চাই কিনে ক'ব কেনেকুৱা লাগিছে কেম্পাছটো চাই কিনে আৰু ফাৰ্ষ্ট চিনেমা হল য'ত আছে বুলি ক'লোঁগৈ নহয় মই অডিটৰিয়ামৰ আগফালে আহি পাই গ'লোঁ এইটো অডিটৰিয়াম ইয়াৰ ভিতৰতে আছে চিনেমা হলটো এতিয়াতো বন্ধ বাৰু এইটো আমাৰ লগত এলাও নাই এইটো আমি তাত যাব নোৱাৰোঁগৈ তো এনে বাহিৰৰ পৰা আপোনালোকে জাষ্ট দেখাই দিছোঁগৈ আৰু চাব পাৰে পূৰা একদম গ্ৰীনেৰী মানে গোটেই ফিল্ডে চব কেম্পাছতে আপুনি চাব পাৰে গোটেই গ্ৰীনেৰী কেম্পাছে হয় আৰু পূৰা ফুল গছ আৰু বিভিন্ন ধৰণৰ ফুল গছ লগোৱা আছে আৰু চাই মানে বহুত ধুনীয়া লাগিছে নিজকে পাৰ্কৰ ভিতৰত থকা নিচিনা লাগিছে এটা হস্পিটেলৰ ভিতৰত থকা নিচিনা লাগাই নাই আজিলৈ তেনেকুৱা মই হস্পিটেল দেখুৱাই নাছিলোঁগৈ দেখা নাছিলোঁ মই তেতিয়ালৈ আজি দেখিছোঁ ফাৰ্ষ্ট টাইম লাইফত আৰু আপোনালোকৰ যেতিয়া মই আহিছোঁ যিহেতু ভাল লাগিছে সেইটো কাৰণে আপোনালোকৰ ভিডিঅ' এটা বনাই কিনে দেখাই দিলোঁ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চাই তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু ভিডিঅ'টো বেছি লেণ্ডি নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অলপ শ্বেয়াৰটো বেছি লাগে মোক শ্বেয়াৰ কৰি দিওঁ